Hi friends, welcome back to my channel মই Surya Vlogs. মই মাজতে কেইদিনমান ব্লগ বনাব পৰা নাছিলোঁ বা কিবি মানে বিশেষ অসুবিধাৰ কাৰণে সেয়ে ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ। গতিকে আহক আমি সকলোৱে মিলি ভিডিঅ'টো শেষলৈকে চাওঁ আৰু তাৰ লগতে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লাহেকৈ যাতে মোৰ ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি হ'ল জন্মাষ্টমী আৰু এয়া জন্মাষ্টমীৰ পুৰা বৰষুণ দি আছে বাহিৰত আৰু মই আছোঁ এই মুহূৰ্তত নামঘৰৰ ভিতৰত। মানে আমি জন্মাষ্টমী পালন কৰিম বুলি ভাবিছোঁ নামঘৰত। সন্ধিয়াকৈ ইয়াতে মানে নাম কীৰ্তন বা ভাগৱত পাঠ এইবিলাক হ'ব। গতিকে আমি এতিয়া নামঘৰটো কিছু মানে চাফ চিকুণ কৰিলোঁ। যিহেতু নামঘৰটো আমাৰ মানে বনাই আছে নতুনকৈ পকী কৰি আছে, গতিকে বহুতো অকণমান কিবা কিবি লেতেৰা হৈ আছিল। মিস্ত্ৰীৰ কাম চলি আছিলতো, সেয়ে অকণমান চাফ চিকুণ কৰিলোঁ ৰাতিলৈকে যাতে সুন্দৰকৈ অনুষ্ঠানটো চলাব পৰা যায় ইয়াতে। আৰু এতিয়া বৰষুণ দিলে বাকী চববোৰ ঘৰত গুচি গ'ল, মইতো মানে ফচি গ'লোঁ ভিডিঅ' বনাই থাকোঁতে। এইটো হৈছে আমাৰ নামঘৰৰ মেইন মণিকূট। বাকী এইফালে বৰনাগাৰাটো ইয়াতে এনেকৈ থোৱা আছে, এইবোৰ পাত ৰাতিৰ কাৰণে কলপাত এনেকৈ ৰাতিৰ কাৰণে ইয়াতে কাটি ৰখা হৈছে। আৰু এইবিলাক কিবা কিবি মানে ৰদ এনেকৈ আছে আৰু ওপৰত টিং লগোৱাই নাই, কেঞ্চি লগোৱা নাই, কাম চলি আছে। এই টিং কেইখনমান এনেকৈ লগাই দিয়া হ'ল আজিৰ কাৰণে, আজি ৰাতিটো চলাৰ কাৰণে টিং কেইখন ওপৰত এনেকৈয়ে গাঁঠি দিয়া হ'ল। ৱালবিলাক আধা হৈ আছে, পোষ্টবিলাক আধা হৈ আছে, কাম চলিব আৰু। এইটো মানে ভাদৰ মাহ কাৰণে এইটো মাহত কাম বন্ধ কৰি দিয়া হৈছে, যিহেতু ভাদৰ মাহত নামঘৰত বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থাকে, নাম প্ৰসংগ বা ভাগৱত পাঠ এইবোৰ চলি থাকে প্ৰতি বছৰে। এই বছৰটো বাৰু অকণমান সেমেকা হ'ল লকডাউনৰ বাবে, তথাপিও মানে নিয়মখিনিতো কৰিবই লাগিব। বাকী সম্পূৰ্ণ প্ৰগ্ৰেমটো ৰাতি হ'ব আমাৰ, ৰাতিলৈকে গোটেইখিনি ভিডিঅ'টো চাব পাৰিব। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। যিটো দেখিছোঁ বৰষুণ যাক নেৰিবয়ে, গতিকে চকীখন মূৰত লৈ হ'লেও এনেকৈ এতিয়া যোৱাৰ ব্যৱস্থাটো কৰিব লাগিব আৰু যাবই লাগিব যিহেতু ঘৰত। আজি জন্মাষ্টমী উপলক্ষে সকলোৱে এখনকৈ ঘৰৰ পৰা ঠগী আগবঢ়াইছে নামঘৰত। গতিকে ঠগীবোৰ এনেকৈ ভগৱানৰ নামত বৰাই থোৱা হৈছে ইয়াতে। আৰু এইপিনে পুথিপাঠ মানে আৰম্ভ হ'ব আৰু মানুহবোৰ আহি পোৱা নাই। এয়া পুথিপাঠ আৰম্ভ হ'ল, ভাগৱত পাঠ চলি আছে। আৰু এইফালে চলি আছে খিচিৰিৰ আয়োজন। খিচিৰিৰ বাবে চব্জি কাটি থকা হৈছে। সকলোৱে এনেকৈ মিলিজুলি আজিৰ এই জন্মাষ্টমীৰ উদযাপন এনেকৈয়ে মানে কৰিম বুলি ভাবিছোঁ। এইটো হৈছে মিউজিক ছেট, কিন্তু এইটো আজি বজোৱা নহয়, এইটো এটা ভক্তীয়া অনুষ্ঠান। সম্পাদক ৰাজীৱ লোচন ডেকাই বনাইছে খিচাৰি, আজি পুৰা স্পেচিয়েলে হ'ব। এইটো মানে মেইন জেগা হয়, মেইন একদম মানে পাকঘৰত সোমাই আহিছোঁ এইবাৰ। জন্মাষ্টমীৰ ইয়াতে মানে খিচাৰিটো বনি আছে আৰু বাকীবিলাকেতো চব নামঘৰত বৰ্তমান পুথিপাঠ চলি আছে, তাতে ব্যস্ত হৈ আছে। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ, কাৰণ এইফালেও অলপ লাগি দিব লাগিব। ইয়াতে ভিডিঅ' বনাই থাকিলেতো নহ'ব, কিন্তু শেষত ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে কেইটামান তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। যদি কিবা ভুল হয় তেনেহ'লে প্লিজ কমেণ্ট বক্সত জনাব। ভগৱান শ্ৰীকৃষ্ণৰ বৈচিত্ৰ্যময় মানৱ জীৱনৰ কিছু তথ্য মানে ঠিক এনেকুৱা। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল 5252 বছৰ আগতে, আৰু জন্মৰ তাৰিখ আছিল 1 জুলাই 3228 খ্ৰীষ্টপূৰ্ব। জন্মৰ মাহ শাওণৰ মাহ, জন্মৰ তিথি অষ্টমী আৰু জন্ম নক্ষত্ৰ ৰোহিণী। জন্ম বাৰ আছিল বুধবাৰ আৰু জন্মস্থান আছিল মথুৰা। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনকাল আছিল 125 বছৰ 8 মাহ আৰু 7 দিন। ইমানখিনিয়ে মোৰ ফালৰ পৰা মানে মই জনাত আৰু। বাকী আৰু আপোনালোকে যদি কিবা জানে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।